আপোনালোক সকলোৱে জানে যে বৰ্তমান সময়ত অসমৰ অন্যতম এটা জ্বলন্ত সমস্যা হৈছে সমাজ জীৱনৰ যে স্মাৰ্ট মিটাৰ জৰিয়তে সাধাৰণ মানুহক সাংঘাতিক ধৰণে APDCL শক্তি বিভাগ আৰু অসম চৰকাৰে লুণ্ঠন ৰাজ চলাইছে, যাৰ বাবে এতিয়া সৰ্বশ্ৰেণীৰ লোক সৰ্বস্তৰৰ লোক ৰাজপথলৈ ওলাই আহিছে। শদিয়াৰ পৰা ধুবুৰীলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ব্যাপক আন্দোলন জিলাই জিলাই হৈছে। অন্যান্য দল সংগঠনসমূহেও এই আন্দোলনৰ নেতৃত্ব লৈছে আৰু লগতে সাধাৰণ ৰাইজো ইতিমধ্যে কোনো দল সংগঠন বেনাৰ নোহোৱাকৈও বিভিন্ন ঠাইত ওলাই আহিছে। তাৰ এটাই কাৰণ হৈছে যে স্মাৰ্ট মিটাৰৰ জৰিয়তে সাংঘাতিক ধৰণে মানুহক লুণ্ঠন চলোৱা হৈছে। স্মাৰ্ট মিটাৰ সংস্থাপন কৰা আগতে যি ধৰণৰ বিল আছিল তাতকৈ এতিয়া বহুহাৰে একেগৰাকী গ্ৰাহক একেকেইটা কাৰেণ্টৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছতো সাংঘাতিক ধৰণে বিল বৃদ্ধি হৈছে। আৰু এই কথাটোত আমি ভাবিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই APDCL শক্তি বিভাগৰ লগত ৰিভিউ মিটিং কৰিব আৰু এই কথাটোত হস্তক্ষেপ কৰি যে তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা চৰকাৰে শক্তি বিভাগে ৰাইজক ইয়াৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি দেখিলোঁ আজি সংবাদ মাধ্যমৰ সন্মুখত আহি APDCLক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে শক্তি বিভাগক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সাধাৰণ মানুহৰ ৰাইজক কুপ্লুঙা কৰিছে, সাধাৰণ ৰাইজৰ দাবী কুপ্লুঙা কৰিছে। গতিকে সেইকাৰণে আমি মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে মুখ্যমন্ত্ৰীৰ কথা যে মিছা সেই কথা প্ৰমাণ কৰিবৰ কাৰণে আমি কেইবাটাও প্ৰমাণ আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে স্মাৰ্ট মিটাৰত কোনো কাৰণত বিল বেছি হ'বই নোৱাৰে। গতিকে এই বিলখন আপোনালোকে চাওক। এইগৰাকী হৈছে গোলাঘাট জিলাৰ কোচগাঁৱৰ লীলাৱতী বৰা। তেওঁ 2024 চনৰ জানুৱাৰী মাহত যেতিয়া স্মাৰ্ট মিটাৰ নাছিল তেওঁ বিল আহিছিল 281 টকা। জানুৱাৰী মাহত বিল পেইড চাওক আপোনালোকে। পৰিশোধ কৰাৰ পাছত 2024 চনৰ 4 ফেব্ৰুৱাৰীত বিল আহিল এক মাহৰ পাছত লীলাৱতী বৰা 242 টকা। একে লীলাৱতী বৰাৰ ফেব্ৰুৱাৰী মাহতো বিল পৰিশোধ কৰাৰ পাছত নেক্সট বিলখন আহিল মন্থ অফ মাৰ্চ 13 মাৰ্চ 284 টকা। যিগৰাকী মানুহৰ 242, 281 আৰু 244 টকা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত আহিছিল, সেই ব্যক্তিগৰাকীৰ যেতিয়া স্মাৰ্ট মিটাৰ লগাই দিয়া হ'ল তেওঁৰ তেতিয়া বিল আহিল আপোনালোকে চাওক। স্মাৰ্ট মিটাৰ এপ্ৰিলত লগাইছে, ষ্টেটমেণ্ট মান্থ অফ মে মাহত আহিছে 885 টকা। 281 টকাটো স্মাৰ্ট মিটাৰ অহাৰ পাছত 885 টকা। আৰু সেই বিল যেতিয়া পৰিশোধ কৰিলে তেতিয়া ষ্টেটমেণ্ট মান্থ অফ জুন তেওঁৰ বিল আহিল 910 টকা। আৰু তাৰ পিছৰ মাহত আহিল আপোনালোকে চাওক ষ্টেটমেণ্ট মান্থ অফ জুলাই 2024 1204 টকা। মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন দেখুৱালোঁ লীলাৱতী বৰা যে স্মাৰ্ট মিটাৰ হোৱাৰ আগত 281 টকা, 284 টকা, 242 টকা বিল কেনেকৈ 885 টকা, 910 টকা আৰু 1204 টকা হ'ল। আৰু দ্বিতীয়তে মই দেখুৱাইছোঁ যে এই ব্যক্তিগৰাকী আঠখেলীয়াৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কথা বুজাব বিচাৰিছে যে জানুৱাৰী মাহত গৰম নাই, গতিকে এতিয়া জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহত গৰম, গতিকে গৰমৰ দিনত বিল বৃদ্ধি হয়। সেই কথাটো হয়তো ক'ব পাৰে, কিন্তু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে এই মাহৰ বিল 2022 চনৰ আৰু 2023 চনৰ এই মাহৰ বিল আমাক দেখুৱাওক, তেতিয়া আমি ক'ম যে বাঢ়িছেনে নাই বঢ়া। আৰু তেওঁ দাবী কৰিছে যে নাই বঢ়া। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এটা প্ৰমাণ দেখুৱাইছোঁ। এই বিলখন হৈছে আপুনি চাওক যে 24/7/2024 নাজিম আলী আঠখেলীয়া বেবেজীয়া গাঁৱৰ তেওঁৰ বিল আহিছে 1350 টকা। স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত জুলাই মাহৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ছেপ্টেম্বৰ মাহৰ বিল দেখুৱাওক, কাৰণ ছেপ্টেম্বৰ মাহৰ বিল দিব অক্টোবৰ মাহত, বৰ্তমান চলি আছে আগষ্ট মাহৰ। গতিকে জুলাই মাহৰ বিল আমালৈ আহিছে। জুলাই মাহত বিল আহিছে আপোনালোকে চাওক 7/24 আপুনি 1350 টকা। কিন্তু সেই ব্যক্তিগৰাকী 2023 চনৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেওঁৰ বিল আগষ্ট মাহত আহিছিল। আপোনালোকে চাওক 2023 চনৰ আগষ্ট মাহত 1 আগষ্ট 2023 পৰা 31 আগষ্ট 2023 তেওঁৰ বিল আহিছিল 658 টকা। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কৈছিল যে এই চলিত মাহৰ 2024 বিল আৰু 23 চনৰ স্মাৰ্ট মিটাৰ লগোৱা আগৰ, কাৰণ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত 24 চনৰ স্মাৰ্ট মিটাৰ লগাইছে, বিল দেখুৱাওক, তেতিয়া আমি গম পাম
যে বাঢ়িছেনে নাই বঢ়া, আৰু তেওঁ দাবী কৰিছে নাই বঢ়া। গতিকে মই নাজিম আলীৰ বিলখন আপোনাক দেখুৱালোঁ, লীলাৱতী বৰাৰ বিলখন দেখুৱালোঁ। নাজিম আলীৰ বিলত স্পষ্ট জুলাই মাহত 2023 চনত 658 টকা বিল, আৰু এতিয়া জুলাই মাহৰ বিল আগষ্ট মাহত পৰিশোধ কৰিছে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত 1350 টকা। দ্বিতীয়টো প্ৰমাণ। আৰু তৃতীয়টো প্ৰমাণ মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক দেখুৱাব বিচাৰিছোঁ। সেয়া গোলাঘাট জিলাৰ দুটা পাৰ্থক্য, আৰু এয়া হৈছে মৰিয়নিৰ যোৰহাট জিলাৰ লুখুৰাখোন গাঁৱৰ। এই বিলখন আপোনালোকে চাওক, পুলকজিৎ ফুকন লুখুৰাখোন গাঁৱৰ তেওঁৰ এই দুখন বিল, এখন মে' আৰু এখন আপুনি চাওক জুলাই মাহৰ বিল, শেষৰ মাহৰ বিল 22 জুলাই 2023 পুলকজিৎ ফুকন লুখুৰাখোন গাঁৱৰ তেওঁৰ বিল আহিছিল 239 টকা। 2023 চনৰ জুলাই মাহত তেওঁৰ বিল আহিছিল 241 টকা। আৰু সেই পুলকজিৎ ফুকনৰ স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত আপুনি কোৱাৰ ধৰণেৰে 17/7/2024 অৰ্থাৎ 2024 চনৰ জুলাই মাহত তেওঁ বিল আহিছে 2100 টকা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, লুখুৰাখোন গাঁৱৰ পুলকজিৎ ফুকন, গোলাঘাটৰ লীলাৱতী বৰা আৰু নাজিম আলী, তিনিখন বিল আপোনাক দেখুৱালোঁ। আপুনি কোৱাৰ ধৰণেৰে জুলাই আগষ্ট মাহৰ বা স্মাৰ্ট মিটাৰ আগৰ আৰু স্মাৰ্ট মিটাৰ পাছৰ কেনেকৈ 200 টকা বিল 1300 টকা হৈছে, কেনেকৈ 239 টকা বিল 2100 টকা পৰ্যন্ত পাইছে, এই বিল আপোনালোকক দেখুৱালোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মিথ্যাচাৰ আমি হাতেলোতে প্ৰমাণ সহকাৰে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ইয়াত উপস্থিত থকা টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰলাচি থানা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যৌথ সংবাদমেলৰ জৰিয়তে তিনিওজন ব্যক্তিৰ তিনিখন বিল দেখুৱালোঁ। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সংবাদ মাধ্যমৰ সন্মুখত ক'ব লাগে যে অসমীয়া মানুহে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৰা আন্দোলন ন্যায্য আন্দোলন, এই আন্দোলন কেতিয়াও মিছা নহয়। সঁচাকৈ যে মানুহে জুলুকা পানী খাইছে, স্মাৰ্ট মিটাৰ জৰিয়তে APDCLে দুখীয়া মানুহৰ যে পকেট মাৰিছে, স্মাৰ্ট ডকাইতৰ ওপৰত যে মানুহক ধন দুখীয়া মানুহৰ আপুনি দিয়া অৰুণোদয় 1250 টকাৰে তাৰ দুগুণ বিল ভুৱাকৈ যে APDCLক দিব লগা হৈছে, এয়া তাৰ প্ৰমাণ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এগৰাকী জনপ্ৰতিনিধি হিচাপে, ৰাজ্যখনৰ মুৰব্বী হিচাপে আপুনি যে মিছা কথা কৈছে, এয়া আমাৰ হাতত জ্বলন্ত প্ৰমাণ আছে। গতিকে এই কথা আপোনাক উঠাই লৈ ক্ষমা খুজিবৰ কাৰণে আমি দাবী জনাইছোঁ।